मियाँ जिंदाबाद था, मियाँ जिंदाबाद है और मियाँ जिंदाबाद रहेगा। মই যে এই ভিডিঅ'বোৰ বনাওঁ ইয়াৰ এটাই অৰ্থ হৈছে যে সত্যটো আপোনালোকৰ সন্মুখলৈ আনো। নিৰ্বাচনত জিকা আৰু হৰা পিছৰ কথা, কিন্তু অনাগত ভৱিষ্যতলৈ যদি আমি আগবাঢ়িবলৈ হয় তেতিয়াহ'লে আমি সঁচা কথাবোৰ দাঙি ধৰিব পাৰিব লাগিব। এতিয়া কথা হ'ল বৰ্তমানৰ বিজেপি চৰকাৰখনে যি মিয়া মুছলমান হিন্দু মুছলিম এনেকুৱা ধৰণৰ কথা বতৰাবোৰ কৈ আছে তাৰ দ্বাৰা মিয়াৰ ইমান কোনো ক্ষতি নহয় কাৰণ এই পমুৱা মুছলমানসকল এওঁলোক সাংঘাতিক ধৰণেৰে কষ্ট সহিষ্ণু। এওঁলোকক আপুনি য'তেই ৰাখক য'তেই থওক তেওঁলোক তাতেই কষ্ট কৰি তেওঁলোকে কিন্তু জয়ী হৈ ওলাই আহিব। আৰু এই কথা চৰকাৰখনে ভালকৈ জানে যে আজিৰ তাৰিখত মুখ্যমন্ত্ৰীয়ে এতিয়া যিবোৰ ভঙাকে ভাঙি গঢ়াকে গঢ়ি আছে সকলোবোৰ কনষ্ট্ৰাকশ্যনৰ কামত আপুনি যদি লোক নিৰ্মাণ বিভাগৰ প্ৰতিটো কনষ্ট্ৰাকশ্যনৰ কাম চায় তেতিয়াহ'লে তাত আজি হয়তো বিহাৰী সম্প্ৰদায়ৰ লোক আৰু নহ'লে আপুনি এই পমুৱা মুছলমানসকল মানে মিয়া লোকসকলৰ আপুনি আধিপত্য তাত দেখা পাব। তাত কোনো ধৰণৰ অসমীয়া যুৱক যুৱতীৰ তাত আপুনি কোনো ধৰণৰ প্ৰাধান্য আপুনি দেখা নাপায়। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ 5জন ঠিকাদাৰে গোটেই লোক নিৰ্মাণ বিভাগৰ কামবোৰ পায় আৰু এই সমস্ত কাম আচলতে কৰে এই মিয়া মুছলমান লোকসকলে। এই কথা ভালকৈ বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব তথা বিজেপি চৰকাৰখনে যদি ইমানেই তেওঁলোকে বিদেশী খেদাৰ প্ৰতি দায়বদ্ধ হ'লহেঁতেন তেতিয়াহ'লে তেওঁলোকে এই NRCৰ জৰিয়তে যি 19 লাখ বিদেশী চিনাক্তকৰণ হৈছিলে তেওঁলোকে সেয়া খেদিব পাৰিলেহেঁতেন। ঠিক আছে, সেয়াটো তেওঁলোকে কৰিব নোৱাৰিলে, কিন্তু তাৰ পাছত তেওঁলোকে বিদেশী আমাৰ ওপৰত জাপি দিলে। এতিয়া তেওঁলোকে মুছলমানক ঘৃণা কৰাই এনেই উপৰি মাত্ৰ দেখুৱাইছে। তেওঁলোকে সেই যে এঠাইৰ পৰা এঠাইলৈ তেওঁলোকক যে চৰকাৰী মাটি চাটিৰ পৰা তেওঁলোকক উচ্ছেদ কৰিছিল বুলি কৈছে, মেইনলি তেওঁলোকে আচলতে চৰকাৰী মাটিবোৰ মোকলাইছে আৰু সেইবোৰ তেওঁলোকে পুঁজিপতিসকলক দিবলৈ তথা নিজৰ পাপৰিয়াললৈ নিবলৈ তেওঁলোকে যুঁজা কৰিছে। আৰু তাৰ বদলি সেই খেদি পঠোৱা মানুহখিনিক মুছলমান মানুহখিনিক তেওঁলোকে কি কৰিছে পুনৰ সংস্থাপনৰ বাবে তেওঁলোকে টকা পইচা দি তেওঁলোকক অৰিজিন জেগাটোলৈ তেওঁলোকক পঠিয়াই দিয়া হৈছে। তাৰ দ্বাৰা ভাবিছে নেকি যে আপুনি হিন্দুসকলৰ কিবা উপকাৰ হৈছে? কিন্তু হিন্দুৰ যুৱক যুৱতীসকলৰ বাবে বা হিন্দু লোকসকলৰ বাবে এই চৰকাৰখনে কি কৰিছে? একো নাই কৰা। আজি তেওঁলোকৰ হাতত মদ ভাং আৰু ড্ৰাগছ আচলতে তুলি দিয়া হৈছে। আৰু সেইকাৰণেই আপুনি প্ৰতিটো খণ্ডে খণ্ডে দেখিব যে একোখন ৰিহেব চেণ্টাৰ। এই কথাবোৰ মিডিয়াই যেনেকৈ উছাল মাৰি উলিয়াই আনিব লাগিছিল, মিডিয়াই যেনেধৰণে আলোচনা কৰিব লাগিছিল তেনেধৰণে আলোচনা কৰা হোৱা নাই। গোটেই চৰকাৰী চাকৰিবোৰ একত্ৰীকৰণৰ নামত এফালৰ পৰা শেষ কৰি গৈছে। অলপ মাত্ৰ তেওঁলোকে খালী হৈ থকা ৰিক্ত পদ পূৰণ কৰিছে, কিন্তু এতিয়াও বহু লাখ লাখ ৰিক্ত পদ এতিয়াও মানে আছে যিবোৰ চৰকাৰে আচলতে তাত যুৱক যুৱতীসকলক নিয়োগ কৰিব পাৰে। কিন্তু বিত্তীয় অৱস্থা একেবাৰে বেয়া। যিখন চৰকাৰে মাহেকত 4-5 বাৰ 1000 কোটিকৈ ঋণ ল'বলগীয়া হৈছে সেই চৰকাৰখনে কি যুৱক যুৱতীক চাকৰি দিব? দুটামান চাকৰি দি তেওঁলোকে দম্ভালি মাৰি আছে। যিজন মুখ্যমন্ত্ৰীয়ে কৈছিল বছৰেকত 2 লাখকৈ চাকৰি দিব বুলি, আজি সেইজন মুখ্যমন্ত্ৰীয়ে মাত্ৰ 5টা বছৰত 1 লাখ প্ৰায় 40,000 মান চাকৰি দিবলৈ সক্ষম হৈছে। গতিকে বৰ কথা এই ক্ষেত্ৰৰ মুখত ভাল নালাগে। নিজৰ পত্নী পুত্ৰ সন্তানলৈ তেওঁলোকে অপৰ্যাপ্ত সম্পত্তি আহৰণ কৰিছে আৰু আমাৰ সন্তানৰ হাতত মদ ভাং ড্ৰাগছ তেওঁলোকে দি পেলাই ধৰ্মীয় উন্মাদনা ভৰাই তেওঁলোকে মুছলমানক ঘিণ কৰিবলৈ শিকাইছে। যিমানেই মুছলমানক ঘিণ কৰিবলৈ নিশিকাওক কিয় মুছলমানসকল দুপে আগবাঢ়ি গৈছে। শিক্ষাৰ ক্ষেত্ৰতেই হওক, কৰ্মৰ ক্ষেত্ৰতেই হওক বা কৃষিৰ ক্ষেত্ৰতেই হওক। কিন্তু তুমি তোমাৰ এই মানে হিন্দু ল'ৰা ছোৱালীবিলাকক কিমান আগবঢ়াই আনিবলৈ তুমি সক্ষম হৈছা? এই মুখ্যমন্ত্ৰীয়ে অসমৰ সংস্কৃতিক কেতিয়াও আঁকোৱালি লোৱা নাই। আপুনি দেখিছে নহয় ধৰ্মীয় কাম কাজ কৰিলে তেওঁ ৰঙা নীলা হালধীয়া ধুতি পিন্ধি তেওঁ কিন্তু দক্ষিণাত্যৰ হওক বা উত্তৰ বা আপোনাৰ হেৰিয়াৰ হয় ভাৰতৰ মানে গোটেই মানে ব্ৰাহ্মণসকলক আনি পেলাই নিহে তেওঁ ধৰ্মীয় কাম কাজ কৰে। অসমৰ ব্ৰাহ্মণৰ দ্বাৰাও তেখেতে ধৰ্মীয় কাম কাজ নকৰে। তেওঁ অসমৰ কালচাৰ তেওঁ পচন্দ নহয়, তেওঁ খালি চবত ব্যৱসায় কৰি আছে। এই যে বাগৰুম্বা এই যে ঝুমুৰ এইবোৰত চব টকাৰ খেল, চব টকাৰ অংক। যেনেকৈ আপোনালোকে দেখিছিলে যে নৰ্থ ইষ্ট ফেষ্টিভেল সম্পূৰ্ণ তেখেতৰ পত্নী সেই তাত জড়িত হৈ আছে ব্যৱসায়িকভাৱে। এই কথাবোৰ আপোনালোকে ভালকৈ আলোচনা কৰক, দেখিব যে আমাক সকলোকে টুপি পিন্ধাই আছে। সেইকাৰণে কৈছোঁ মই হিন্দু যুৱক যুৱতীৰ হাতত মদ ভাং ড্ৰাগছ আৰু ধৰ্মীয় উন্মাদনা আৰু মুছলমানৰ হাতত চাৰিওফালে কাম আৰু কাম। সেইবাবেই কৈছোঁ যে মিয়াসকল জিন্দাবাদ থা, জিন্দাবাদ হে আৰু জিন্দাবাদ रहेगा।